স্কুলে দিব স্কুলৰ লাইব্ৰেৰীত থাকে পুৰণা কিতাপ মানে প্ৰত্যেক বছৰ নতুন কিতাপ দিয়েতো আগৰ বছৰৰ কিতাপবিলাক ৰাখি দিয়ে লাইব্ৰেৰী হিচাপে কোন স্কুলৰ কোন ক্লাছৰ আচ্ছা ক'ত পঢ়ে আপুনি দেখিছে এগৰাকী মহিলাই কান্দিছে কান্দি কান্দি কৈছে তেওঁৰ ঘৰৰ সকলো বস্তু পাতি নষ্ট হৈ গ'ল সৰ্বশান্ত হৈ গ'ল বানে তেওঁলোকৰ সকলো শেষ কৰিলে বুজনিনো কি হিচাপে দিম কিছু কথা তেওঁক বুজোৱা হৈছে যে কেৱল তেওঁৰেই হোৱা নাই জীৱনত সংগ্ৰাম কৰিব লাগিব এয়া আছিল দৰং জিলাৰ ৰঙামাটি গাঁও পঞ্চায়তৰ অন্তৰ্গত এখন গাঁৱৰ ছবি ছোটা নগাঁও বুলি কয় ছোটু নগাঁও বৰঠেকেৰাবাৰীৰ নিচেই কাষতে এই অঞ্চল 3 জুলাই দিনাখন মই সেই অঞ্চল পৰিদৰ্শন কৰিবলৈ গৈছিলোঁ বা স্থানীয় লোকৰ লগত কথা পাতিবলৈ গৈছিলোঁ বুজ ল'বলৈ গৈছিলোঁ তেওঁলোকৰ অভাৱ অভিযোগ বানে সৰ্বশান্ত কৰা সেই অঞ্চলসমূহত মই বিভিন্ন লোকক লগ ধৰিছিলোঁ তেওঁলোকৰ দুখ দুৰ্দশাৰ মই বুজ লৈছিলোঁ আৰু মোৰ লগত গৈছিল দৰং জিলাৰে বিজ্ঞান কৰ্মী হিৰণ্য কুমাৰ নাথ ডাঙৰীয়া আৰু মোৰ সৈতে আছিল গুৱাহাটীৰ পৰা দুজন সাংবাদিক ভাতৃ আৰছাদ আৰু ৰিদীপ কলিতা তো আমি সেই অঞ্চল ভ্ৰমণ কৰি বিভিন্ন ধৰণে মানুহৰ অভাৱ অভিযোগ এইখিনি বুজ লৈছোঁ বুজ লৈ যিটো বুজিছোঁ তাত এটা সৰু কালভাৰ্ট আছিল যিখন নদীৰ পানীয়ে আনি সৰ্বশান্ত কৰিলে কাৰণ পানীখিনি তাৰ পৰা ওলাই যাব নোৱাৰে সেই অঞ্চলৰ পৰা তাত এখন আগতে কাঠৰ দলং আছিল তেতিয়া পানীখিনি গৈছিল কাঠৰ দলঙৰ ঠাইত তাত সৰু এটা কালভাৰ্ট দিয়া হ'ল কিন্তু এতিয়া যিটো বুজিলোঁ তাত এখন পকা দলং লাগে আনবাৰেও অসমত বানপানী হয় বা হৈ আহিছে কিন্তু আমাৰ যিসকল ইঞ্জিনিয়াৰ বা বিভাগীয় কৰ্তৃপক্ষ তেওঁলোকৰ কিছু অৱহেলাৰ বাবে এনেকুৱা ধৰণৰ ঘটনাবিলাক সংঘটিত হয় তাত পানী জমা হৈ আছিল বহু দিন ধৰি পানী তাত জমা হৈ আছিল সেই পানী ওলাই যাবৰ কাৰণে কোনো ছুইচ গেট নাছিল অৱশেষত গাঁৱৰ ৰাইজে এটা মাথাউৰি ভাঙি দিব লগা হ'ল আৰু গাঁৱৰ ৰাইজে মাথাউৰিটো ভাঙি দিয়াতহে তাৰ পৰা পানীখিনি ওলাই গ'ল কিন্তু আজি পৰ্যন্ত ঠায়ে ঠায়ে এতিয়াও কিন্তু পানী জমা হৈ আছে এই পানী যে জমা হৈ আছে
তাৰ কাৰণে কি হ'ব জানে? তাৰ কাৰণে মানুহৰ অসুখ বিসুখ হ'ব। ঘৰবিলাক সৰ্বশান্ত হৈ গ'ল। এতিয়া কথা হ'ল যে চৰকাৰে উচিত পদক্ষেপ ল'ব লাগে। বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন লোকে অসম চৰকাৰক সহায় কৰিছে। আম্বানীয়ে 25 কোটি টকা দিছে, কোনোবাই 25 লাখ টকা দিছে, কোনোবাই 5 লাখ টকা দিছে। এনেকৈ 50,000, 1 লাখ, 2 লাখৰ পৰা কোটি কোটি টকা দিছে। কিন্তু সেই টকাৰ যি হিচাপে দিছে সেই পৰিমাণে কাম হৈছে নে নাই, এইখিনিও আমি জানিব লাগিব, চাব লাগিব। খোৱা পানীৰ অৱস্থা তেনেই তথৈবচ, কাৰণ মটৰবিলাক তল গৈছে আৰু গাঁও অঞ্চলত টিউবৱেল আছিলে, এই হেণ্ডপাম্প যিবিলাক বা কুঁৱা আছিলে, সেইবিলাকতো পানীয়ে একেবাৰে ডুবাই নষ্ট কৰি দিলে। গতিকে এইখিনি খৰতকীয়াভাৱে চৰকাৰে কৰিব লাগে, কাৰণ ইয়াত মানৱ অধিকাৰ উলংঘন হ'ব। যদি খোৱা পানী ব্যৱস্থাখিনি তেওঁলোকে নাপায়। এইখিনি কথা মই জানিবৰ কাৰণে, বুজিবৰ কাৰণে মই সেই অঞ্চললৈ গৈছিলোঁ। আমি বিশেষকৈ মই এই বিষয়টোৰ ওপৰত মই গুৰুত্ব আৰোপ কৰিছোঁ। কেৱল দৰং জিলাতেই নহয়, সমগ্ৰ অসম বা ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চল, বিহাৰ বা ইত্যাদি কৰি যিবিলাকত বানপানী হয়, বৰ্তমান সময়ত হৈ আছে, যে এইবিলাকত চৰকাৰে কাম কৰিব লাগে, দৃষ্টি নিক্ষেপ কৰিব লাগে ইয়াৰ ওপৰত। গতিকে আমাৰ দায়িত্ব বা মোৰ দায়িত্ব আৰু কৰ্তব্য হ'ল যে চৰকাৰে তেওঁলোকক যিখিনি যাৱতীয় যথোপযুক্ত ব্যৱস্থা আৰু সুবিধা সেইখিনি দিছে নে নাই। এই বিষয়টোৰ ওপৰত মই পুনৰ আন অঞ্চললৈকে যাম আৰু গৈ তেওঁলোকৰ পৰা বুজ ল'ম। আৰু মই চৰকাৰক দাবী জনাওঁ যে যিমান পাৰে সোনকালে তেওঁলোকৰ এই খোৱা পানীৰ স্থায়ী এটা ব্যৱস্থা কৰি দিব লাগে। কৃষিৰ সময়ত এতিয়াতো ধান খেতি তেওঁলোকে কৰিব নোৱাৰে, পৰৱৰ্তী পৰ্যায়ত ৰবি শস্যৰ দিনত তেওঁলোকক চৰকাৰে যথোপযুক্ত সহায় কৰিব বুলি মই চৰকাৰলৈ আহ্বান জনালোঁ।